সিঙৰ এমএলএ তোক দেখিলে এনেকুৱা লাগে যে ই গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক সিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া আৰু সিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে আমি ঘেণ্টা তোমালে খাতিৰ নকৰো কোনোদিনা আমি সিঙৰ এমএলএ আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন আমাৰ লগত নোৱাৰিবি আজি কিছুমান টিভিৰ ডাঙৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰৰ কথা কয় গুণ্ডা ডকাইত যদি ধিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে বীৰ লাচিত খানাৰ প্ৰত্যেকটো ল'ৰাত ডকাইত হ'ব